সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ আজি ব্লগলৈ। আজি সোণাৰীলৈ বুলি যাবলৈ ওলাইছোঁ। আমাৰ ঘৰত অহাকালিলৈ নাম কীৰ্তন পাতিব, সেইবাবে নাম কীৰ্তনৰ বাবে বস্তু আনিব বুলি ওলাইছোঁ। মোৰ লগত আজি খুৰাও আছে। বলক তেন্তে মোৰ লগত আপোনালোককো সোণাৰীলৈ বুলি লৈ যাওঁ। দেখিছে নহয় ইমান ধুনীয়া দৃশ্য হৈ আছে আবেলি সময়ত। সোণাৰীত আহি আমি প্ৰথমে এনেদৰে ফল মূলৰ বজাৰ কৰি ল'লোঁ। পিছে খুৰাই আকৌ নাৰিকলটো ভাল আছেনে নাই এনেদৰে জোকাৰি চাইছে। দেখিছেনে আপোনালোকে এয়া সোণাৰী টাউনৰ আবেলিৰ দৃশ্য। ফল মূলৰ বজাৰ কৰি হোৱাৰ পিছত এনেদৰে মিঠাই ল'বলৈ আহিলোঁ। তাৰপিছতে আহি গ'লোঁ কাপোৰৰ দোকানলৈ বুলি পৰ্দা ল'বলৈ। তাৰপিছতে ভকতক ভাত খুৱাবলৈ বুলি এনেদৰে কাঁহী ল'বলৈ আহিলোঁ। আমি এইখিনি কাঁহী আৰু এই বাতি ল'ম। সকলো বজাৰ কৰি হোৱাৰ পিছতে আহিলোঁ আমি মাছৰ বজাৰলৈ বুলি এনেদৰে মাছ কিনিবলৈ। দেখিছে নহয় এই মাছটোৱে ল'ম আমি। পিছে মাছ কিনাৰ কাৰণটো হৈছে অহাকালিলৈ আমাৰ নাম কীৰ্তন পাতিব, সেইবাবে ভকতক খুৱাবলৈ বুলি এনেদৰে আমি মাছ লৈ লৈছোঁ। দেখিছে নহয় আমাৰো মাছ এনেদৰে কাটি বাছি হৈ গ'ল, এনেদৰে আমাক এতিয়া দিছে। আপোনালোকে দেখিছে নহয় আমাৰ বজাৰ কৰোঁতে কৰোঁতে আন্ধাৰে হৈ গ'ল। এয়া হৈছে সন্ধিয়াৰ সোণাৰী টাউনখন। বজাৰ শেষ কৰি আহি আমি আহিলোঁ তেল ডিপোত অলপ স্কুটিত তেল ভৰাবলৈ। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ, শুভ সন্ধিয়া।